তুলসী তলে তলে নিগপহু চৰে মাইকী নোহোৱা কাৰণে মোৰ মিচিং আৰু ৰাতিপুৱাই চলে। 4-5 দিনলৈকে মানে চিন্তা নাই আৰু এই দেখিছে নহয় জীৱনলৈ আহে যদি বহু প্ৰতিঘা প্ৰসাদত টোপোলাকেইটা দেখিলে আপোনালোকে মানে চক কমচে কম 5 কেজি 3 কেজি 4 কেজি। হে নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালনে আপোনালোকৰ? মই বৰ্তমান ভালে আছোঁ। আপোনালোকৰ ভালে থাকক ভগৱানৰ কৃপাত। যি কি নহওক, আজি হৈ গ'ল কাতি বিহু। কাতি বিহু যিহেতু তুলসী পূজা কৰিব লাগিব, সেইকাৰণে আমি এতিয়া বৰ্তমান লাগি আছোঁ, মই আৰু মোৰ ভাগিন ছোৱালীজনীয়ে। আমি দুইটাই মানে এতিয়া দেখিছে নহয়, হাতত পুৰা বগা বগা হৈ আছে, বগা বগা। সেইখিনি মানে এতিয়া কি হ'ল, তুলসী নতুনকৈ তুলসী পুলি এটা ৰুই কিনে তাত মাটি চাটি দি মানে কাম চামখিনি কৰি লওঁ, যিহেতু গধূলি সময়ত তুলসী তলে মৃগপহু চৰে এনেকৈ বুলি গান এটা গাব লাগিব ন। সেইকাৰণে আমি ধুনীয়াকৈ এতিয়া মানে তুলসী পুলিটো ৰুই লওঁ আৰু কেনেকৈ কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ। তেনে ভিডিঅ'টো চাই থাকিব। এনেকৈ কৰি লৈছোঁ আৰু তুলসী পুলি যিহেতু ঘৰতে আছে, ঢেৰ এভেইলেবল তুলসী পুলি ঢেৰ আছে। সেইকাৰণে ভাবিছোঁ কি ইয়াতে ধুনীয়াকৈ একদম ৰাউণ্ডকৈ দি লৈছোঁ মানে বাইকৰ চকাটো, আৰু মাজত মাটি দিছোঁ, গোবৰ অলপমান দিম এতিয়া, দি কিনে এতিয়া ৰুম। ৰোৱাৰ পাছত এইটো চাইজকৈ মই ৰং কৰি দিম, তেতিয়া দেখিবলৈ ভাল লাগিব আৰু ধুনীয়াকৈ গধূলি সময়ত আপোনালোকে দেখা পাব ইয়াৰ ভিডিঅ'টো। সেইকাৰণে তেনেকৈ আপোনালোকে চাই থাকিব আৰু কাতি বিহুৰ শুভেচ্ছা সকলোকে জনাইছোঁ। তেনে এতিয়া আমি বৰ্তমান মানে কি হ'ল কথাটো, গাঁৱৰে যিহেতু সৰু সৰু ল'ৰা ছোৱালী হওক বা গাঁৱৰ ল'ৰা ছোৱালীখিনি অহা নাই, সেইকাৰণে টাইমো হৈ গ'ল। এতিয়া আমিহে এতিয়া গোটেইখিনি আমি 4-5টিমান এতিয়া গৈ আছোঁ সিহঁতক আগবঢ়াই আনিবৰ কাৰণে। আৰু পাৰিলে আমাৰ 2-4 ঘৰ মানত মানে তুলসী তলে তলে গাম আৰু খাম। সেইকাৰণে বুলি আমাৰ ঘৰত নিয়ম নীতি কৰাই নাই, আগতীয়াকৈ গৈ বেলেগৰ ঘৰত খাই আহিম, তাৰপিছত আমাৰ ঘৰত কৰিম। ৰামচন্দ্ৰ দাসৰ ঘৰত ৰামৰ ধনুখন পুৰা একদম থিয়কাই থৈ দিছে এখন, আপোনালোকে চাব পাৰিব। ভাবিলোঁ ৰামৰ ধনুখনৰ সন্মুখত যদি ফটোকপি বা ভিডিঅ' নবনাওঁ বেয়া কথা হ'ব, সেইকাৰণে আপোনালোকে চাব বুলি ধুনীয়াকৈ আশা কৰিছোঁ। চাই থাকিব দেই। মই আহি তুলসী তলে তলে গাই আৰু এতিয়া মানুহৰ সমাগমটো চাব দেই। ৰাস্তাৰ মাজত ইমানেই হৈ আছে মানে আপোনালোকে চাব, মই আপোনালোকক দেখাই আছোঁ। তেনেহ'লে এইবিলাকে হৈ গ'ল তুলসী তলে তলে গাই অহা মানুহসকল দেই। সকলোকে দেখাই আছোঁ মই, আপোনাকো দেখাই দিছোঁ। দেখাই দিছোঁ আপোনাক, ঠিক আছে, আপোনালোককো দেখাই দিম। প্ৰসাদ খাই আছে সকলোৱে। আৰু এইফালে আমাৰ জেঠাই, জেঠাই কি খাই আছে? তামোল। প্ৰসাদ নাই নেকি? ঠিক আছে, বৰ্তমান গৈ আমাৰ ঘৰত দেখাই থাকিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমাৰ নৱক জুম কৰি দিছোঁ দেই। আৰু সকলোৱে এতিয়া প্ৰসাদ বিতৰণ কৰি আছে। প্ৰসাদ বিতৰণ মানে আপোনালোকে বেয়া নাপাব আৰু, মানে পাতত দিয়া নাই, পাত এনে থাকি গৈছে সময়ৰ দুখত মানে এতিয়া হাতে হাতে দি দিছে। পলিথিনত লৈ লৈছে, দেখিছে নাই? পলিথিনত ধুনীয়াকৈ লৈ লৈছে। আৰু প্ৰসাদত টোপোলাকেইটা দেখিলে আপোনালোকে মানে চক কমচে কম 5 কেজি 3 কেজি 4 কেজি এনেকৈ হৈ যাব। আৰু 4-5 দিনলৈকে ধুনীয়াকৈ খাই থাকিব পাৰিব। জেঠাই মানে এতিয়া কমচে কম 4-5 দিনলৈকে মানে চিন্তা নাই আৰু এই দেখিছে নহয়, এইটো আৰু হৈ গ'ল আৰু নবৌৱেতো ক'বই নালাগে, এইটো চক কিমান লাগে, কিমান লৈছে। আৰু তই কিমান পালি? নমনিত হিচাপে এটি আশীৰ্বাদ দিব বিচাৰিছোঁ। নমো নমো নাৰায়ণ প্ৰসন্ন হৈ কৈ কমায়ক নিদান, আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি জীৱক পৰা পৰিত্ৰাণ। প্ৰভু, বছৰৰ পূৰ্বক আহিছে এটি নিয়ম, দিওঁতে মিলোতে নখিনি অপৰাধৰ ওপৰত সৰ্বপাত ক্ষমা কৰি শ্ৰীচৰণত ঠাই দিলে সেইকে উদ্ধাৰ কৰিব লাগে। ধন্যবাদ হয়নে নাই বাৰু? তুলসী তলে তলে নিগপহু চৰে মাইকী নোহোৱা কাৰণে মোৰ মিচিং আৰু ৰাতিপুৱাই চলে।
আৰু এইবিলাকে ধেমালা ধুমেলা কৰি আছো আৰু এই আছে ভণ্টিজনী আৰু ধুনীয়াকে এতিয়া সকলোকে বিদায় দি লৈছো আৰু ভিডিঅ'টো ইমানেই আছিলে সকলোৱে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু কি ক'ম তেনেহ'লে হেপী কাতি বিহু বাই বাই অৰিহণা কিমান দিলে ৰ'ব দেই অৰিহণা চাই লওক 20 টকা তামোল পাণ এয়া হৈ গ'ল আমাৰ বহুত উঠিলে বহুত হ'ল ন 290 টকা উঠিলে দে মই কৈ দিওঁ কওক নমস্কাৰ দেখিছে নহয় আমাৰ ৰঙালী বুলি আমি কাতি বিহুটোকে খুবেই আনন্দ কৰোঁ গতিকে লৈ বুঢ়ী মানুহ গাবও নাজানো গালো আৰু মাজতে নাচি নাচি ইমানে ধুনীয়া তুমি ঐ বহনা ইমানে ধুনীয়া তুমি মায়া জালে হৰিণী নয়নে বুকুৰে কলিজা তুমি নমস্কাৰ বেয়া নাপাব কমলা টেঙা ডিঙিত লাগি কমেণ্ট দিবলৈ বিচাৰিছোঁ আপোনালোকৰ আগত মই এটি নিবৃক্ষ এটি আমাৰ গাঁৱলীয়া এটা যুৱক হয় দিওঁতে মানে অকণমান অপৰাধো হ'ব পাৰে লাষ্টত মই এটি গীতেৰে মই সম্বৰ্ধনা অনুৰোধ জনাব বিচাৰিছোঁ হা গীতেৰে এটি জীৱনলৈ আহে যদি বহু প্ৰতিঘাত আন্ধাৰেও বেৰি ধৰে জীৱনৰে দূৰ দিগন্তৰ আকাৰ খুৰন্ত দুৱাৰৰ কোনো সীমা নাই জীৱনলৈ আহে যদি বহু প্ৰতিঘাত আন্ধাৰেও বেৰি ধৰে জীৱনৰে দূৰ দিগন্তৰ আশাৰ খুৰন্তৰ দুৱাৰৰ কোনো সীমা নাই দুৱাৰৰ কোনো সীমা নাই মজা সুন্দৰ গালে ভাল লাগিলে আৰু এনেকৈ আগলৈ আগবাঢ়ি যাব বুলি আশা কৰিছো যি কি নহওক এতিয়া সকলোকে বাই বাই টাটা